কিয় কিয় বাৰু মানুহ কিয় মদ ভাং বিড়ি শিখৰ চিগাৰেট চাহ ইয়াৰ পৰা কি সৃষ্টি মানুহ বেয়া বুলি জানিও বিষাক্ত বুলি জানিও ভয় নকৰে এটা চিগাৰেট আপোনাৰ শৰীৰৰ বাবে কিমান ভয়ংকৰ এটোপা মদে আপোনাৰ শৰীৰটো কিমান নষ্ট কৰিব পাৰে এবাৰ ভাবিছে মদ ভাং বিড়ি শিখৰ চিগাৰেট চাহ কাট দিলে কিন্তু মুখত নাম কি জীয়াই থাকিব নোৱাৰে জীৱৰ শ্ৰেষ্ঠ মানৱ হিচাপে এটা মোবাইল ব্যৱহাৰ কৰিব নাজানে আপোনালোকে বহুত কিন্তু পালন জানি শুনি পালন নকৰা হৈছে মানৱৰ ব্ৰহ্ম আচ্ছা এখন 5 লাখ টকীয়া দামী গাড়ী কেৰাচিন তেল নকৰে কিয় গাড়ীৰ ইঞ্জিন বেয়া হৈছে 5 লাখ টকীয়া দামী গাড়ীখনলৈ আপোনাৰ ইমান চিন্তা কেতিয়াবা মদ ভাং বিড়ি শিখৰ চিগাৰেট চাহ খোৱাৰ আপুনি ভাবে যে এইবোৰ খালে লিভাৰ কিডনি বেয়া হৈ তেতিয়া মূল্যৱান বস্তু নষ্ট হয় কেতিয়াও এই পৃথিৱী আপুনি এজন নকৰো কিন্তু আপোনাৰ পৰিয়াল নাবা আত্মীয় স্বজনৰ বাবে আপুনি এখন সম্পূৰ্ণ পৃথিৱী নিজক যত্ন লওক বেয়া ভাষা কৰা কিয় তুমি অকালতে মৃত্যু কাললৈ অৱগত কিয় তুমি পিতৃ মাতৃৰ পৰা আঁতৰি আহিব আচ্ছা তোমাৰ বয়স কিমান আছে 20 21 22 আছে না আৰু আপোনাৰ এখন সংসাৰ আছে কিয় নেভাবিলে আপুনি আপোনাৰ সংসাৰৰ কথা কিয় কিমান যে মৃত্যুৰ লগত খেলা ধূলা কৰি আছিল লোভ মুখ কাম ভোগৰ সমষ্টি জীৱন এক মায়াবী মায়াৰ বাসনাৰ বাবে জীৱনৰ প্ৰতি জীৱৰ থাকে সুকীয়া মুখ বাহে জীয়াই থকাৰ কাম সেয়ে হেজাৰ হেজাৰ যন্ত্ৰণাৰ মাজতো মানুহ জীয়াই থাকিব বিচাৰে সপোন আশা পোহে ভাল দিনৰ ভাল ভৱিষ্যত কিন্তু হত্যা হিংসা ধৰ্ষণ অপহৰণ চুৰ ডকাইত মাৰা মাৰি এয়াই আপোনালোকৰ জীৱন ইফালে চাবি হত্যা 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 আৰু হত্যা আৰু ইফালে চাবি ধৰ্ষণ আৰু ধৰ্ষণ হত্যা আৰু ধৰ্ষণ শত জন্মৰ পুণ্যৰ ফলতে এজন শিশু এই ধৰালৈ নামিলে শত জন্মৰ পুণ্যৰ ফলতে এজন শিশু এই ধৰালৈ নামিলে পৃথিৱীত জন্মগ্ৰহণ কৰা কাৰোৰে জীৱন অৰ্থহীন নহয় তথাপিতো কেতিয়াবা কেতিয়াবা আপোনালোকৰ মুখৰ পৰা এটা প্ৰশ্নৰ উত্তৰ শুনিবলৈ মন যায় জীৱন মানে কি হোৱাট